हेलो फ्रेंड्स मैं परिस्मिता किचेनলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি আকৌ এটা ৰেচিপি হৈতে মই আপোনালোকৰ মাজলৈ আহিছো। আশা কৰো এই ৰেচিপিটো আপোনালোকে ভাল পাব। আজিৰ ৰেচিপিটো হৈছে চিকেন দম বিৰিয়ানী। বিৰাট টেস্টি হৈছিল। আপোনালোকে এনেকৈ ট্ৰাই কৰিব, নিশ্চয় ভাল পাব। আৰু আহক এতিয়া মইনো কেনেকৈ বনালো আজিৰ ৰেচিপিটো চাই লওঁ। এতিয়া ৰেচিপিটোৰ বাবে মোক লাগিব আদা নহৰু। এই আদা নহৰুখিনি মই প্ৰথমতে পেষ্ট কৰি লৈছোঁ। তাৰপিছত লৈছোঁ ৩-৪ চামুচৰ জোখত মই ঘি লৈছোঁ আৰু ডালচেনি কেইডোখৰমান লৈছোঁ। এইফালে ৯টামান লং লৈছোঁ, 5টামান জলকীয়া, কম বেছিকৈ ল'ব পাৰিব জলকীয়া, কেঁচা জলকীয়া লৈছোঁ। তাৰপিছত ইলাইচিও প্ৰায় ৮-৯টামান হ'ব। আৰু এইফালে মই মিডিয়াম সাইজৰ পিঁয়াজ প্ৰায় 4টা কাটিছোঁ। আৰু তাৰপিছত হৈছে সেইখিনি পদিনা অলপ কাটি লৈছোঁ আৰু মান ধনিয়া কাটি লৈছোঁ। আৰু এইফালে ফুড কালাৰ লৈছোঁ, গ্ৰীণ কালাৰ আৰু অৰেঞ্জ কালাৰ। এতিয়া মই প্ৰথমতে মাংসখিনি মেৰিনেট কৰি ল'ম। প্ৰথমতে নিমখ হালধি দি লৈছোঁ মাংসত। তাৰপিছত মই দিম আদা নহৰু পেষ্টটো, গোটেইখিনি দি দিছোঁ। এইখিনি অকণমান ভালকৈ মিলাই লৈছোঁ। এতিয়া মই এটা বস্তু তাত দি যাম। এয়া দিছোঁ প্ৰায় ৩-৪ চামুচৰ জোখত হ'ব বিৰিয়ানী মছলা। আৰু দিছোঁ ইয়াত মই লং, ইলাইচি আৰু ডালচেনি সেয়া থেতেলিয়াই পেলাই তাত দি দিছোঁ। আৰু লগতে মই ফুড কালাৰ প্ৰায় সৰু চামুচেৰে 1 চামুচমান মাংসত দি দিছোঁ। ফুড কালাৰ দিয়াটো মোৰ কেমেৰা কৰা নহ'ল, সেইকাৰণে মই এতিয়া কৈ দিছোঁ। ফুড কালাৰ প্ৰায় মই সৰু চামুচেৰে 1 চামুচ দিছোঁ। এইখিনিতে মই ভালকৈ মিলাই পেলাই ধুনীয়াকৈ ঢাকন মাৰি থ'ম আধা ঘণ্টামানৰ কাৰণে। আৰু আনফালে মই এতিয়া গেছত কেৰাহী পাতি লৈছোঁ, তাত তেল দি লৈছোঁ। তেল অলপ সৰহকৈ দি ল'ম। এতিয়া তেল গৰম হোৱাত মই পিঁয়াজখিনি তাত দি দিছোঁ। ভালকৈ পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে মই ভালকৈ ভাজি ল'ম। এয়া চবচোন ৰঙচুৱা হৈ আহিছে। ব্ৰাউন কালাৰ হোৱালৈকে মই ভাজি ল'ম। আৰু এতিয়া মোৰ এয়া পিঁয়াজখিনি কালাৰটো ধুনীয়া হৈ আহিছে আৰু উঠাই দিলোঁ। এতিয়া সেইখিনি তেলতে মই আলু ফ্ৰাই কৰি লৈছোঁ। এপিচ ভালকৈ উলটিয়াই দিছোঁ। আৰু সেয়া মোৰ ফ্ৰাই কৰা হৈ গ'ল। এইখিনি তেলৰ পৰা উঠাই লৈ এতিয়া মই সেই তেলখিনিতে মাংসখিনি যিটো মেৰিনেট কৰি থৈছিলোঁ সেই মাংসখিনি মই এতিয়া তাত দি দিছোঁ। এনেকৈ এতিয়া মই অকণমান ফ্ৰাই কৰি ল'ম ভালকৈ। চবচোন ৰঙচুৱা হৈ আহিছে, ইমান ধুনীয়াকৈ ৰঙচুৱা হৈ গৈছে। এনেকৈ মই অলপ সময়ৰ কাৰণে এনেকৈ লৰাই ভাজি লৈছোঁ। এতিয়া মই তেলৰ পৰা এয়া উঠাই লৈছোঁ। এখন প্লেটত এয়া মাংসখিনি তেলৰ পৰা উঠাই লৈ ৰাখি ল'ম। আৰু যিখিনি মছলা ৰৈ গ'ল সেইখিনিও মই তেলৰ পৰা উঠাই লৈছোঁ। এতিয়া মই ৰাইচ কুকাৰতে বনাম। প্ৰথমতে মই দিছোঁ যিখিনি বইল কৰি লৈছিলোঁ। মই প্ৰায় আধা ফেটীয়া কৰি লৈছোঁ চাউলটো। সেইখিনি প্ৰথমতে মই দি লৈছোঁ। এতিয়া ৰাইচ কুকাৰত অলপ দি লৈছোঁ। এতিয়া যিখিনি মাংস ফ্ৰাই কৰি ৰাখিছিলোঁ সেয়া দি দিম তাত।
চব দি দিলোঁ আৰু লগতে আলু দিম লগত আৰু দিম পিঁয়াজ পিঁয়াজ দিছোঁ যিখিনি ফ্ৰাই কৰি ৰাখিছিলোঁ পিঁয়াজখিনি সেয়া পিঁয়াজো তাত দি দিয়া হৈছে এতিয়া দিছোঁ ঘিউ এনেকৈ মই দেখিছে কিনাৰেদি কেনেকৈ দি দিছোঁ তো কিনাৰতে মই অলপ ঘিউ দি দিছোঁ এতিয়া দিছোঁ ধনিয়া মই মান ধনিয়া দিছোঁ আৰু লগতে পদিনা পাত দি দিছোঁ এতিয়া মই ইয়াৰ ওপৰত আকৌ ভাত দি দিছোঁ এতিয়া আৰু অলপ মোৰ পিঁয়াজ ৰৈ গৈছিলে সেয়া এতিয়া ইয়াৰ ওপৰত ঢালি দিম পিঁয়াজ দি দিছোঁ তাৰপৰা ধনিয়া দিম পদিনা অলপ মই দিছোঁ ফুড কালাৰ অৰেঞ্জ কালাৰ দিছোঁ অকণমান আৰু এইফালে দিছোঁ গ্ৰীণ কালাৰ অলপ দিছোঁ যাতে বগাও হয় আৰু লগতে কমলা কালাৰো হয় লগতে সেউজীয়াও হয় ভাতকেইটা তেনেকৈ দিছোঁ এয়া দিছোঁ পদিনা পাত ধনিয়া পাত আৰু পদিনা পাত লগত দি দিছোঁ এইখিনি দিয়া হৈ গ'ল এতিয়া মই ঘিউ প্ৰায় 2 চামুচমান এনেকৈ ওপৰত দি দিছোঁ যিখিনি কিনাৰত লাগি আছে সেইখিনি মই ধুনীয়াকৈ কিনাৰৰ পৰা আঁতৰাই দিছোঁ এতিয়া মই ঢাকি দিলোঁ এতিয়া বিৰিয়ানীখিনি হ'বৰ কাৰণে প্ৰায় 5 মিনিট সময় লাগিব যিহেতু মই আগতীয়াকৈ চাউলখিনি বইল কৰি লোৱা হৈছিলে আৰু এতিয়া 5 মিনিট হৈ যোৱাৰ পিছত এয়া ঢাকন আঁতৰাই দেখুৱাইছোঁ মন কৰিছে চাগে কিমান ধুনীয়া হৈছে আৰু সঁচাকৈ খাবলৈ বিৰাট টেষ্টি হৈছিলে আপোনালোকেও এনেকৈ খাই চাব ট্ৰাই কৰিলেহে গম পাব কেনেকুৱা লাগিছে নহয় জানো সেইকাৰণে খাই চাব নিশ্চয় ভাল পাব যদি আলহীও আহে ঘৰলৈ এনেকৈ বনাই খুৱাব তেওঁলোকেও ভাল পাব আৰু আজি এই ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু জনাব কিন্তু নাপাহৰিব লগতে কমেণ্ট এটাও কৰি দিব তেতিয়াহে মই গম পাম কেনেকুৱা পালে আৰু লাইক আৰু শ্বেয়াৰ কৰিবলৈও নাপাহৰিব যদি মোৰ চেনেলৰ নতুন দৰ্শক হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো টিপি দিব তেতিয়াহে নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকিব তেন্তে আজিলৈ ইমানতে বিদায় লৈছোঁ ভিডিঅ'